কি অৱস্থা একেবাৰে বেয়া হৈ গ'ল ঘৰ পানী পানী হৈ গৈছে আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই ভালে কুশলে আছোঁ আৰু আজি হৈছে সৰস্বতী পূজা কিন্তু সৰস্বতী পূজা বুলি বিশেষ ওলাই যোৱা একো প্লেনিং নাই মানে পূজা বুলি ওলাই নাযাওঁ কিন্তু বেলেগ এটা কামত ওলাই যাবলৈ ওলাইছোঁ কাৰণ এতিয়া আৰু এইবোৰ দিন আমাৰতো নাই আছিলে বিএড কলেজত এডমিশ্যন লৈছিলোঁ বুলি যাব পাৰিলোঁহেঁতেন কিন্তু ইমান মন নগ'ল বাবুক এদিন টাইম দিব পাৰিলেও বহুত চ' মই নগ'লোঁ এতিয়া কিবা এটা কামত ওলাই যাবলৈ ওলাইছোঁ আৰু লগতে অকণমান বাবুকো লৈ যাওঁ সিও বেচাৰা বহুত দিন ঘৰৰ ভিতৰত সোমাই আছে চ' ভাবিলোঁ তাকো লৈ যাওঁ ভণ্টি আৰু মোৰ কিবা অলপ বজাৰো আছে চ' তেনেকৈ মই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আশা কৰিছে আৰু আপোনালোক সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আমাৰ বাবু ৰেডি হৈছে ব'লা যাবলৈ ওলাইছোঁ ভণ্টি মই আৰু বাবু তাকো লৈ যাম বেচাৰা দিনটো অকলে থাকে মা আছে ঘৰত জাষ্ট যাম আৰু আহিম সেইখিনিয়ে চ' চাই থাকিব ভিডিঅ'টো আহিলোঁ আৰু আহি এতিয়া অকণমান চাহ খাম বুলি ভাবিলোঁ যিহেতু সৰস্বতী পূজা ঘৰতে পাতিম বুলি ভাবিছোঁ মানে আমি তিনিটাই আৰু তেনেকৈ বুলি অকণমান খিচাৰিও বনাই আছোঁ আৰু ইয়াত চাহ খাওঁ পেটিছ আৰু চাহ বজাৰৰ পৰা আহি পেলাই খিচাৰিখিনি জাষ্ট বহাই দিলোঁ আৰু অকণমান চাহ খাই লৈ আপোনাৰ খিচাৰি হৈ আছে মানে বনাই আছোঁ আৰু লগতে চব্জি এখন বনাম আৰু বিলাহীৰ টক থাকিব আৰু যদি পাৰোঁ বেঙেনা অকণমান ভাজিম চ' এনেকৈ সৰস্বতী পূজা পালন কৰিব লাগিব আৰু এতিয়া যিহেতু পাতিব নোৱাৰোঁ এইবাৰ চ' মানে এনেকৈ আৰু মানে আমি পূজাখন চলাই নিম বুলি ভাবিছোঁ আপোনালোকে কেনেকৈ পূজা সৰস্বতী পূজা পালন কৰিলে প্লিজ কমেণ্ট বক্সত জনাই দিব আৰু যদি কিবা স্পেচিয়েল তেনেকুৱা মুভমেণ্ট আছে প্লিজ শ্বেয়াৰ কৰি দিব ৰাস্তাদি গৈ থাকোঁতে বজাৰত মানে ৰাস্তাত একদম সেমেকা হৈ আছিলে ধুনীয়া ধুনীয়া ছোৱালীবোৰ দেখা নাছিলোঁ কিন্তু লাহে লাহে দেখিলোঁ এজনীকৈ ধুনীয়া ধুনীয়া ছোৱালীবোৰ ওলাই আহিছে খুব ধুনীয়া ধুনীয়াকৈ ষ্টাইল কৰিছে নিজকে ধুনীয়াকৈ মেকআপ কৰি ওলাই আহিছে চ' তেওঁলোকক মই অকণমান মানে মোবাইলত কেপচাৰ কৰি লৈ আহিছোঁ আপোনালোকক দেখাই দিম অকণমান ভিডিঅ' ভাল লাগে সিহঁতক দেখিলে নিজৰ কলেজৰ দিনবোৰ মনত পৰি যায় কিন্তু এতিয়াতো সেইবোৰ দিন নাই সিহঁতক দেখিয়ে চায়ে মানে মনটো ভাল লগালোঁ আৰু এইবাৰ ইমান ধুনীয়াকৈ নিজকে কেয়াৰি কৰিছে দেখিয়ে বহুত ভাল লাগে আৰু সৰস্বতী পূজা বুলিলেই কিমান ভাল লাগে আৰু বতৰটো যে ৰ'দ দিলে তাৰ কাৰণে বহুত বেছি ভাল লাগিছে মনটো নিজৰ বাবে নহ'লেও আন ছোৱালীবোৰৰ কাৰণে মনটো ভাল লাগিছে কাৰণ বেছি সিহঁতে কিমান দিনৰ পৰা প্লেনিং কৰি থাকে আমিও তেনেকৈ ছোৱালী থাকোঁতে প্লেনিং কৰিছিলোঁ যে সৰস্বতী পূজা এইটো পিন্ধিম এনেকুৱা ষ্টাইল কৰিম চ' বহুত দিনৰ পৰা ডিছকাশ্যন চলি থাকে সেইখিনি যদি বৰষুণ দি দিলে হয় কিমান এটা মানে কি খবৰ আশাত চেঁচা পানী ঢলাৰ নিচিনা হ'লে হয় কিন্তু ভগৱানে সেইটো নকৰিলে তাৰ বাবে বহুত বহুত সৰস্বতী মাকে ধন্যবাদ জনাব লাগিব কাৰণ মায়ে চাগে ভাবিলে ছোৱালীখিনিৰ মনটোও ভাল লগা যাওক সৰস্বতী পূজা বুলিলে অকল ষ্টাইল কিন্তু মাৰ পূজাৰ লগতে ছোৱালীখিনিৰ কাৰণে এইটো দিন সঁচাকৈ স্পেচিয়েল এতিয়া বুলি নহয় আগৰ পৰাই চলি আহিছে চ' সেইখিনিয়ে আৰু সকলোৱে মন পুতি পঢ়ক আজিৰ পৰা নহয় ভালদৰে সৰস্বতী পঢ়া বুলি নহয় যিকোনো বিদ্যাতে মানুহ মানে যাতে ভালদৰে নিপুণ হ'ব পাৰে তাৰ বাবে ভালদৰে মাক পূজা কৰিব লাগে সেইখিনিয়ে আৰু চ' ভিডিঅ'টো চাই থাকিব আপোনালোকে দেখি থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে চাই বিলাহী আৰু থেকেৰা দিছোঁ থেকেৰা বুলি যদি কোৱা হয় থেকেৰা টেঙা দিছোঁ মানে যদি বিলাহী আপুনি অকণমান টেঙা কৰি খাব বিচাৰে বিলাহীৰ টকখন অকণমান থেকেৰা দি দিব তেতিয়া মানে কি হয় খুব ধুনীয়া হয় খাবলৈ ত' মই এনেকৈ দিওঁৱে আপোনালোকে যদি দিয়েতো ভালে আৰু যদি নিদিয়ে এনেকৈ দি চাবচোন মানে অকল বিলাহী যদি টেঙাটো উঠে ত' 2 পিচ বা 1 পিচ বা এনেকৈ থেকেৰা দি দিলে তেতিয়া মানে ধুনীয়া হয় ৰ'দ দিছে আজি কিমান ভাল লাগিছে নহ'লে কিমান বেয়া লাগিলে হয় বেছি ছোৱালীবিলাকৰ কাৰণে চ' ৰ'দ দিয়াৰ কাৰণে বহুতেই ভাল লাগিছে তৰৰ বস্তু খাবলৈ ভাল লাগে যিহেতু খাবলৈ লৈছোঁ অকণমান আৰু কিটো বস্তু কি হয় ধৰিব পাৰিছে চাগে কমলত জ্বলা মছলা এদিন আৰু দেখাইছিলোঁ আপোনাক ভিডিঅ'ত চ' আজিও এনেকৈ খাওঁ বুলি ভাবিছোঁ যিহেতু ৰ'দ দিছে চ' খাই লওঁ মোৰ খিচাৰি ৰেডি হৈ গ'ল ধোঁৱা ওলাই আছে এইফালে বিলাহীৰ টক বনাইছোঁ চব্জি চ' এতিয়া অকণমান পিছত আমি খামেই আৰু বাবু প্ৰথমতে খুৱাই লওঁ লগত খেলি আছে বহুত ভাল পাইছে খেলি বেচেৰাটো লগ একেবাৰে নাথাকে তাৰ 2-এটা লগ আহিলে কোনোবা এটা আহিলে সি মানে বহুত ভাল পায় নহ'লে আইতাক আৰু মোৰ লগতে খেলি থাকে
আমাৰ সৰস্বতী পূজা এইবাৰ এনেকৈ পালন কৰিলোঁ আৰু বতৰ লাহে লাহে বেয়া হৈ আহিছে তো বাবুক খুৱাই ল'লোঁ আৰু এতিয়া আমি খাবলৈ ওলাইছোঁ এয়াই আজি সৰস্বতী পূজা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ চকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ চকুৰ ভাষাৰে কোৱানা kalau itu bisa kita kasih kalau itu bisa ini itu kemudian rasakan ketika menjaga bahwa agaknya itu sebab mereka tidak tahu juga কেনেকুৱা ডাঙৰ শিলাবৃষ্টি হ'ল আপোনালোকৰ ফালে হ'লে নাইবা হৈছে চাগে আৰু এতিয়া অৱস্থা একেবাৰে বেয়া হৈ গ'ল ঘৰ পানী পানী হৈ গৈছে আৰু বাৰান্দাখনত শিল আছে চোতালতো আছে অ' মাই গড এনেকুৱা সৰস্বতী পূজাত শিল কেতিয়াও দেখা নাছিলোঁ এইবাৰে ফাৰ্ষ্ট কিমান ডাঙৰ ডাঙৰ শিল পৰিছিল এতিয়ালৈকে শিলবোৰ ভাঙি যোৱাই নাই প্ৰায় 10 মিনিটমান হ'ল শিলাবৃষ্টি শেষ হৈ যোৱাৰ বৰষুণো কমিলে কিন্তু শিলবোৰ এনেকৈ আছে চাওক অ' মাই গড এই ঘৰটো বৰ মানে শিল শিল হৈ গৈছিল জাষ্ট পানীখিনি ভণ্টি আঁতৰাই দিলে মই মুচি আনিলোঁ চাওক আৰু আছে শিল এইবিলাক চুকে কোনেও শিল এটা দুটা আছে এতিয়াও চাওক এটা কেক বনালোঁ কি কেক বনালোঁ কাৰ কাৰণে বনালোঁ অহা ভিডিঅ'টোত চাব পাব আৰু যিহেতু ভণ্টিও যাব সেইবাবে কেইখনমান তেল পিঠা বনালে সো আজিৰ ভিডিঅ'টো এইখিনি আছিলে আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই প্লিজ মোক জনাই দিব যদি ভাল পালে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো মই এইখিনিতে সামৰিলোঁ ধন্যবাদ হিয়াৰ বাহিৰ